আহি পৰিছে এটা বিতং বাতৰি গুৱাহাটীৰ মিলন নগৰৰ মছজিদ সিল কৰিলে প্ৰশাসনে মিলনপুৰৰ ২ নং মছজিদ ১৬ দিনৰ বাবে সিল কৰে প্ৰশাসনে ৰেড জোনত অন্তৰ্ভুক্ত নলবাৰী জিলাৰ পৰা এটা ৩জনীয়া পৰিয়াল আহি মছজিদত থকাক লৈ প্ৰশাসনৰ এই ব্যৱস্থা গ্ৰহণ পৰিয়ালটোক প্ৰত্যক্ষকৰিতাৰ বিষয়ে ৰাইজে জনাইছিল আৰক্ষীক দৰাচলতে মছজিদৰ চোৱা চিতাৰ দায়িত্বত আছিল পৰিয়ালটো ৰমজান মাহ আহি পোৱাৰ লগে লগে অতি বিপদজনকভাৱে এম্বুলেন্স ভাড়া কৰি আহি গুৱাহাটী পাইছিল হি পৰিয়ালৰ ৩ সদস্যক কোৱাৰাণ্টাইন কৰি ৰাখিছে প্ৰশাসনে অহা 11 মেলৈকে কোনো লোক প্ৰৱেশ কৰিব নোৱাৰিব মিলনপুৰৰ ২ নং মছজিদত জীয়াই আছে মহাপ্ৰতাপী শাসক কিম জং উন কিন্তু ক'ত আছে বৰ্তমান দক্ষিণ কোৰিয়াৰ মহাপ্ৰতাপী শাসক কিম জং উন কুশলে থকাৰ লগতে সুস্থ হৈ আছে কেইবাটাও দিন কিম জঙৰ মৃত্যুক লৈ চলা প্ৰচাৰ জতি লগাই এই ঘোষণা কৰিছে দক্ষিণ কোৰিয়া দেশখনৰ ৰাষ্ট্ৰপতিৰ জ্যেষ্ঠ নিৰাপত্তা উপদেষ্টা মুন চুং ইনে দেওবাৰে এক সাক্ষাৎকাৰত সদৰি কৰে যে কিম জং বৰ্তমান সম্পূৰ্ণ সুস্থ হৈ আছে তেওঁক লৈ একাংশই কৰিছে অপপ্ৰচাৰ এই মুহূৰ্তত আহি পৰিছে এটা বিতং বাতৰি বিগত ২৪ ঘণ্টাত দেশত প্ৰাণ হেৰুৱালে ৪৮ গৰাকী লোক দেশত বিগত ২৪ ঘণ্টাত কৰোনা আক্ৰান্ত ৪৮ গৰাকী ৰোগীয়ে হেৰুৱাইছে প্ৰাণ ইফালে এই ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত হৈছে ১৩৯৬ গৰাকী লোক এই তথ্য সদৰি কৰিলে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে ভাৰতত বৰ্তমানলৈ কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ২৭,৯৭৭ দেশৰ সৰ্বমুঠ মৃত্যুৰ সংখ্যা এতিয়ালৈ বৃদ্ধি পাইছে ৮৮৪ জনলৈ পুৱতি নিশাই সৰুসজাই পালেহি ৰাজস্থানৰ কটাৰ পৰা অহা অসমৰ ৩৯১ গৰাকী শিক্ষাৰ্থী কেইবাদিনীয়া যাত্ৰাৰ অন্তত সুকলমে সৰুসজাই পালেহি ৰাজস্থানৰ কটাৰ পৰা অহা অসমৰ ৩৯১ গৰাকী শিক্ষাৰ্থী সোমবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত সৰুসজাই উপস্থিত হয় সেই শিক্ষাৰ্থীসকল সৰুসজাইত উপস্থিত হোৱাৰ সময়ত উপস্থিত আছিল স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু লগতে আছিল পীযুষ হাজৰিকা শিক্ষাৰ্থীসকলক মন্ত্ৰী দুগৰাকী আদৰণি জনোৱাৰ লগতে পুৱা খাবৰ বাবে খাদ্য যোগান ধৰে শিক্ষাৰ্থীসকলক সৰুসজাইত কিছুদিন কোৱাৰেণ্টাইনত ৰখা হ'ব শিক্ষাৰ্থীসকলৰ লগতে অভিভাৱকসকলকো কোনো চিন্তা নকৰাকৈ অভয় আবানী স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মেট্ৰিক পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ বাবে সুখবৰ লকডাউনৰ মাজতে HSLC ৰিজাল্ট ঘোষণাৰ বাবে সম্পূৰ্ণৰূপে তৈয়াৰ বুলি জনাইছে সেৱাৰ অধ্যক্ষগৰাকীয়ে লগতে জনাইছে যে অহা মে' জুন মাহৰ ভিতৰত মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব